আজি একদম স্পেচিয়েল ভাজি আৰু এয়া মানুহে খাই পোৱা নাই ভেন্দি ভাতকেৰেলা আলু তাতে আকৌ দিছোঁ কি পানী দি ভাজিছোঁ যেনিবা পিঁয়াজ পিচি দিছোঁ সেইকাৰণে ভাল হৈছে আৰু কলিজা নি থাকা সেয়া দেউতা নিয়া নিয়া সেয়া দেউতা নিয়া এইটো অঁ এইটো দেউতা নিয়া এয়া ভাত নিয়া এই কলিজা তোমাৰ ভাগটো নিয়া দেউতাক দিছা নিয়া তোমাৰ ভাগটো নিয়া তোমাৰ নিয়া লৈ যোৱা মোৰ ভাগটোও লৈ যোৱা দৈ নাই নহয় কালি বেয়া হ'ল নহয় দৈ নাই পানীয়ে ঢোক খাই যোৱা পানী ঢালাই নাই বহি আছে পানী ঢালা হেৰি দেখিছেনে বহি আছে বহা দিয়া পানী খাবলৈ এই গৰম পানী অলপ ঠাণ্ডা মিলাই লোৱা বটলৰ পৰা কিয় নাছিল নহয় দিয়ক কিয় নাছিলে মই ক'বলৈ পাহৰিলোঁ আবেলি আনিম দিয়া বিলাহীকে ল'ব পিঁয়াজ লৈছে শুন পিঁয়াজ লৈছা তিয়ঁহে অলপেই আছে দে জলকীয়া লোৱা জলকীয়া দিম নেকি দিয়া ৰাইজ এয়া আৰু আজি দেওবৰীয়া খানা আজি দেওবৰীয়া খানা এই এজন মানুহৰ এই প্ৰেগনেণ্ট মহিলা এটা ডাক্তৰৰ ঘৰলৈ গৈছিলে বুজিছে ডাক্তৰৰ ঘৰলৈ গৈছিলে মানুহজনী মানে ভৰিখন ফুলি গৈছে ডাক্তৰে ক'লে তুমি নিমখ নাখাবা তাৰপিছতে এমাহমান পিছত আকৌ গৈছে গিৰিয়েক গৈছে এইবাৰ গিৰিয়েকে গৈ ক'লেগৈ যে ছাৰ মানুহজনী ভৰিখন ফুলিয়াই আছে অলপো ভাল হোৱা নাই বোলে নিমখ খাইছে নাই বোলে বেছি নাখায় অলপ খায় আৰু বোলে হেৰি কৰিবা তুমি নিমখ নাখাবা তুমি নিমখ নাখাবা ভাল হৈ যাব ডাক্তৰে এইটো উপায় দিলে তেতিয়াৰ পৰা ভাল হৈ গ'ল এতিয়া আমাৰো তেনেকুৱা হৈছে আমাৰ প্ৰভুক ডাক্তৰে এইখিনি বাছি খাবলৈ দিছে এতিয়া প্ৰভুক যদি বাছি নাখায় আমি এতিয়া বাছি খাইছোঁ নিমখ পিছত দিছোঁ মাংসত জানিছেই নহয় সোৱাদ নাই এইবোৰ পিছত নিমখ দিছোঁ চব্জিত চালাডত আমি এতিয়া বাৰু অকণমান নিমখ দি খাম এই গতিকে আৰু আমাৰ ঘৰত আলহী আপোনালোক আহিলে এই পিছত নিমখ দিয়া অলপ খেৰখেৰীয়া পাব আৰু খাবলৈ বাৰু মৰমত দিলে সেয়াই সোৱাদ দিয়ক আহিব সকলোৱে দেই